নমস্কাৰ ৰাইজ, আপোনালোকে মাঘ ফাগুন চতৰ নতুন এটা এপিছডলৈ আকৌ স্বাগতম জনাইছোঁ CSTM ৰেলৱে ষ্টেচনৰ পৰা। তো ৰেলৱে ষ্টেচন হ'ল ছত্ৰপতি শিৱাজী ষ্টেচন। এতিয়া চাওক কেনেকুৱা ভিৰ আছে, বাপৰে বাপ। আমাৰ প্লেটফৰ্ম নম্বৰ 18ত ট্ৰেইন ৰখিছে, কোকণ কন্যা এক্সপ্ৰেছ বুলি কিবা এটা আছে, তাতে আমি যাওঁ। ইমান ডাঙৰ ষ্টেচন মানে আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচনতকৈও কিবা আৰু বহুত ডাঙৰ হয়, বহুত ডাঙৰ হয়। কিবা গলিয়ে গলিয়ে সোমাব লগা হৈছে দেখোন, বম প্ৰকাণ্ড, কিন্তু বম প্ৰকাণ্ড। আমি এতিয়া CSTMৰ পৰা ডাইৰেক্ট গৈ আছোঁ ট্ৰিভিম, গোৱা ৰেলৱে ষ্টেচন, ট্ৰিভিম ৰেলৱে ষ্টেচনত যাই আছোঁ। এনেকুৱা মজা, ইমান ধুনীয়া, বম প্ৰকাণ্ড, ইমান ধুনীয়া, চাফ চিকুণ, দাগ দেখা পাব নাই। আমাৰ ৰেলৱে ষ্টেচনটো পুৰা আমাৰ গুৱাহাটী যোনটো আছে বহুত লেতেৰা হৈ ৰাখিছে। থু নাই আনকি ইয়াতে গুটকাই নাপায় ভাই, এটা গুটকাই নাপায়। অলপ মাছ বজাৰৰ নিচিনা লাগিছে ইয়াত। মোৰ ইয়াৰ পৰা যাবলৈ ইচ্ছা নাইকি আছে, একদম সঁচা কথা কৈ আছোঁ। বহুত ভাল হয় মুম্বাইখন, বহুত ভাল হয়। জীৱন কি ক, মুম্বাইখন একচুৱেলি ভাল হয়। একচুৱেলি মানে মই কথা ক'ব পৰা নাই, কিন্তু কথা কৈ আছোঁ কিয় জানেনে, জোচ এটা আছে, সঁচা কথা। কিন্তু মানে এটা ঠাণ্ডা এটা বতাহ এটা আছে, সাগৰীয় বতাহ যোনটো আহে ন, সেইটো সাগৰীয় বতাহ, আৰু গাটো মানে একদম হাত পেলাই দিয়ে, মানে ঠাণ্ডা লাগিছে, মই ঘামি জামি চেচ, কিন্তু ঠাণ্ডা বতাহটো লাগি আছে, কিন্তু বতাহটো গাত লাগি আছে, সেইকাৰণে জোচটো আহি আছে। তেনেকুৱা 5 ঘণ্টা সময়ত ইমানখিনি ঘূৰিছোঁ, ড্ৰাইভাৰটো ভাবিছে আৰু সিহঁতে ঘূৰাইছে। ট্ৰেইন জাৰ্ণিটো এটা কাৰণে ভাল, চাওক অলপমান মুভমেণ্ট কৰিব পাৰে, কিন্তু ৱাছৰুমৰ ক্ষেত্ৰত ট্ৰেইন জাৰ্ণি বহুত বেয়া। তো সেইকাৰণে ভাবিছে চাগে এটা কাপোৰে পিন্ধি আছোঁ, বাট উপায় নাই, কাপোৰ নতুন কাপোৰ পিন্ধিলে লেতেৰা লেতেৰা লাগি আছে, নিজকে কিবা লেতেৰা ফিল হৈ আছে। তো ট্ৰেইনত মানে গোৱা যাই পোৱাৰ পিছত হোটেল ৰুমতহে মানে ঘাঁ চাহ ভালকৈ দিব পাৰে। আহক ট্ৰেইনখন, আমি মাহী ল'ৰা দুটা আছে, লুকাই আছে ইহঁতে লুকাই থাকে হা, ব্লগত আহিবলৈ নাহে, লাজ কৰে মানে। ইটো বহুত চাই হয়, বহুত চাই হয়। ই যিডাল ফটো উঠিছে ভাই, ইয়াৰ ফটো মই ইয়াৰ ইনষ্টাগ্ৰাম লিংক মই দি আছোঁ। ইনষ্টাগ্ৰাম নাই মোৰ দোস্ত। কি আছে তোমাৰ? ইনষ্টাগ্ৰাম নাই মোৰ, ফেচবুকৰ লিংকটো আছে, ফেচবুকৰ লিংক দি আছোঁ, আপোনালোকে প্লিজ চাই ল'ব। ইয়াৰ ফটো উঠি মোৰ মোবাইলে শেষ, খাতৰা ফটো আছে, বহুত ফটোজেনিক হয়। কিন্তু ই ভিডিঅ'ত কিয় আহিব মন নাযায় মানে। আৰু ই আমাৰ ৰাইডাৰ হয়, ই ৰাইড কৰে বহুত। আমি একদম গৈছোঁ, কিন্তু ঐ ট্ৰেইন আহি গ'ল। এতিয়া আমি বৰ্তমান আছোঁ মুম্বাইৰ মাজ ৰাস্তাত ৰখি আছোঁ। চাওক এফালে পৰা ৰাস্তা। তো আমি এটা ষ্টেচনত ৰখি আছিলোঁ ট্ৰেইনখনৰ কাৰণে, ভাবিছিলোঁ ব্লগ এটা নবনাওঁ একচুৱেলি, মানে একো প্লেনিং নাছিলে যে পানী বটল আনোগে, গৰম লাগি আছে, ৰাস্তালৈ ওলাই আহিছিলোঁ। পাছত এটা মানে ইয়াৰ মাথাত আহিছে এটা কথা, ইহঁতক মানে বেক চাব দি থৈ আহিছোঁ হা, কেমেৰাটো ঘূৰা তই, কেমেৰাটো মই ঘূৰাই আছোঁ। আপোনালোকে এটা ভিউ চাওক, 1 2 3 গো। অ' ভাই চাব, এইটো কালাৰ চেঞ্জ হৈ থাকে একচুৱেলি, আৰু 2 মিনিটমান ৰখি দে, এইটো কালাৰ চেঞ্জ হৈ যাব। এতিয়া চেঞ্জ হৈ গ'ল কালাৰটো, এতিয়া গল্ডেন হৈ আছে। নেক্সট কি আহিব? ব্লু, পুৰা ব্লু। মুম্বাই মাছ ৰাস্তাত আমি থিয় হৈ আছোঁ নেকি পুৰা? অঁ ৰে, মজা, ভাল লাগিল। তই ভাব না, বেছি ভাব ট্ৰেইন লেট হোৱাৰ মজা কেনেকুৱা। ট্ৰেইন লেট হোৱাৰ মজা এনেকুৱা হয়, মানুহে ৰাস্তাত ট্ৰেইনৰ ষ্টেচনত শুই থাকে। আমি এক্সপ্ল'ৰ কৰিব লাগিছোঁ ভাই। তো ফাইনেলি আমি ট্ৰেইনত উঠিলোঁ, আৰু এতিয়া গোৱালৈ যাত্ৰা আৰম্ভ হৈ গৈছে এতিয়া CSTMৰ পৰা। আৰু এইখন ট্ৰেইনখন মানে নৰ্মেল ট্ৰেইন, অলপ এইখন আমিতো AC মজা লৈ ল'লোঁ, এতিয়া এইখনৰ অলপ মজা লৈ লওঁ। জক আমি এতিয়া খাই বৈ পূৰা ফুল, এতিয়া কৰিব এডিটিং, আৰু আমি অলপ ৰেষ্ট ল'ম। তো লগ পাওঁ আপোনালোকক একেবাৰে ৰাতিপুৱা নেকি? ৰাতিপুৱা মানে একদম ভাগৰুৱা হৈ বহুত ভাগৰ। তো আমি একদম ৰাতিপুৱা আপোনালোকক লগ পাম। হয়, তো চাই থাকক ভিডিঅ'টো আৰু লাইক কৰি দিব। আৰু দুটা ভিডিঅ' একেলগে এডিট কৰিব লগা আছে। আৰু ৰাতিপুৱা হোটেল ৰুমলৈ জাৰ্ণিটো যেতিয়া আমি ট্ৰেইনৰ পৰা নামিম, তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম হোটেল ৰুমলৈকে। হোটেল ৰুমত গাড়ী গৈ পেলাই এণ্ড হৈ যাব। তাৰপিছত আহিব গোৱা মাল। ঠিক আছে গাইজ, মেইন হ'ব। ঠিক আছে, তো এতিয়াৰ কাৰণে বাই বাই, গুড নাইট। হাৰ্ডলি চাগে 1 আৱাৰ লাগিব। 1 আৱাৰৰ ভিতৰত আমি চাগে গোৱা যোনটো আমাৰ ট্ৰিভিম ষ্টেচন আমি পাই যাম। মই গোৱা সোমাইছোঁ, আমাৰ যোনটো ষ্টেচন হয় ট্ৰিভিম ষ্টেচন, সেইটো আমি 1 ঘণ্টাৰ ভিতৰত পাই যাম। আৰু সোনকালে তাত চাহ পানী খালোঁ, খাই বৈ লৈ আজি মানে আমি গা ধুব পৰা নেকি, এনেকুৱা বেয়া অৱস্থা হৈছে। ৰাতিপুৱা বাৰা পাওঁ আৰু কফি খাইছোঁ, উপায় নাই, খাবলৈ একো পোৱা নাই। বাৰা পাওঁ, চিংৰা ৰাতিপুৱা এইবিলাকে চলে। চব ভাজা পৰা বস্তু, মানে
আৰু কি উপমা আছিলে মই এতিয়া তিলপিঠা কেইটালৈ বেয়া মনত পৰি আছে মানে তিলপিঠা নাৰিকলৰ লাড়ু এইবিলাক যে আমি যে গুৱাহাটীত যে পাই বহুত ভাল বস্তু পাই এই কেটলি মুখত দিয়া পিঠা এইবিলাক বহুত মিছ কৰিছোঁ এতিয়া তো ঠিক আছে গাইজ এতিয়া আমি তাত যাই উঠি কিনে দেখাম সোনকালে যাওঁ আৰু ষ্টেচনত গৈ পেলাই মই আপোনালোকক দেখাই আছোঁ মানে ট্ৰিভিম ষ্টেচনটো কেনেকুৱা হয় গোৱাৰ গাইজ এতিয়া আমি উপস্থিত হৈছোঁ আহি ট্ৰিভিম চাওক না ষ্টেচনটো আপোনালোকে এই যেনেকৈ ডিমা হাছাওত যেনেকুৱা ষ্টেচন বনাইছিলে তেনেকুৱা টাইপ মানে একদম নেচাৰৰ মাজত ধুনীয়া ষ্টেচন হয় কিন্তু তই বৰ ফূৰ্তি পাইছ ঐ বৰা একজেক্ট কোনফালে ড্ৰাইভাৰটো ভাল নহয় কিয় বহুত দূৰত ৰখাইছে ৰখাব লাগিছিল ক'ৰবাত ৰখাইছে ক'ত ৰখাইছে চাচোন ইমান মাৰিবই নাজানে ড্ৰাইভাৰ হ'ল নেকি তাক গৈ দে তাক অলপ ড্ৰাইভাৰ শিকাব লাগিব নেকি ড্ৰাইভাৰ শিকাব লাগিব তাক বৰষুণ বা কেনেকুৱা বৰষুণ পাইছোঁ আমি নাই নিলি নামাৰ পিছত বৰষুণটো নাই এতিয়া এটা বৰষুণ নাই আমি মোটামুটি ধৰক আমি মামি তাত চাকি দিম বুলি কৈ দিছোঁ মামি তাত চাকি দিম বুলি কৈছিলোঁ মামি মানে সেইটো এনেকুৱা বগা কাপোৰতে মেৰাই থাকে যে তাক চাকি দিয়ে বুলি বৰাই চাকি দিম বুলি কোৱাৰ লগে লগে বৰষুণ বন্ধ হৈ গ'ল বৰষুণ বন্ধ হৈ থাকিল চাকি যদি নিদিয় চুনামি আহিব চাকি নিদিলে চুনামি আহিব ঠিক আছে গাইজ এতিয়া আমি যাওঁ হোটেল যাই ফ্ৰেছ হৈ কিনে আকৌ ব্লগটো ষ্টাৰ্ট কৰিম নেকি কণ্টিনিউ কৰিম গাইজ ফাইনেলি আমি আহি গ'লোঁ ট্ৰিভিম ষ্টেচন পাৰ হৈ গ'লোঁ আহি কিনে কেব ল'লোঁ আমি ল'লোঁ 1000ত বুক কৰিলোঁ এইটো কিবা কাউণ্টাৰ বহি থাকে তো এইখন কিবা স্ক্ৰিপ্ট দিছে আমাক তো এওঁ আমাক পূৰা থৈ আহিব আমাৰ য'ত ৰুম বুক কৰা আছে তাত থৈ আহিব এতিয়া আমি যাই আছোঁ নাজানো কি জেগা হয় এইটো ইয়াৰ মাজে মাজে ৰাস্তা চাব পাৰে ধুনীয়া ৰাস্তা বৰা আগত বহি আছে তো ফাইনেলি আমি আহি গ'লোঁ হোটেল তো হোটেল এইফালে আমাৰ চেক ইন হৈ আছে বৰা এইটো আমাৰ এপাৰ্টমেণ্ট কিটচেন আছে ডাইনিং আছে এইফালে চোফা আছে টিভি আছে বাথৰুম অল ছেট গ্ৰিজাৰ আছে এচি আছে এখন চাগে বেড হৈ যায় য়েছ এখন বেড হৈ যাব ভাই পুৰা শান্ত কিন্তু ন এৰিয়াটো কি মজা লাগিছে ৰুমটো এইফালে ইমান ধুনীয়া চব কিটচেন আছে ফিল্টাৰ চব আছে ৰেডি এইফালে ফ্ৰিজো আছে একদম কি লাগে সব রেডি টিভিও আছে লেতেরা খানা হবো হ্যাঁ লেতেরা খাতরা হবো মানে কেসা আমার ব্যালকনিখন বহুত ইম্পর্টেন্ট এফালে ব্যালকনি আছে আমার দরজা সানা আমার পুলটো দেখাই দিয়া এফালে আমার পুল আছে সুইমিং পুল এফালে সুইমিং পুল আছে আমার এখন সুইমিং পুল এটা সুইমিং পুল আমি গাড়ি যাম তো আজি বৰা ব্লগটো এণ্ড কৰি দিবা ভাই মই সুপাৰ এক্সাইটেড মই সুইমিং পুলত গাড়ি যাই তো আজি ব্লগটো এটা সামৰণি মাৰিছো নেক্সট ব্লগ আহি আছে নেক্সট ব্লগ ষ্টাৰ্ট হ'ব খাতৰা ব্লগ আহি আছে ভিডিওটো চাই পেলাই চাই লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰক যোনে গোৱা আহিছে বা আহিব খুজি আছে চাব ঠিক আছে নাও বাই বাই